हेलो गाइस मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ বাৰু আপোনালোকৰ ভালনে? বহুদিন হল ভালকে ভিডিঅ' দিব পৰা নাই, তাকে বলো আজি ফ্ৰেণ্ডৰ বিয়া আছে তালৈকে যাম। তাকে কাপোৰজোৰ ঠিক কৰি আছো আৰু ভাবিলো আপোনালোকৰ লগতো ভিডিঅ' এটা শেয়াৰ কৰো। হে ভিডিঅ'টো কৰিলো আৰু ইয়া প্ৰথমতে কাপোৰজোৰ ঠিক কৰি লৈছো, কুচি কৰি লৈছো আৰু ইস্ত্ৰি দি লৈছো, নহলে পিন্ধিবলৈ দিগদাৰ হৈ যায়। আৰু মেখেলাখনো মানে মই ধুনিয়াকে কি কৰো ভাঁজ কেইটা দি লৈ তাৰ পিছত ইস্ত্ৰি কৰি তেনেদৰে পিন্ধো, তেতিয়া পিন্ধিবলৈ সুবিধা হয়, নহলে কুচি নুঠেই মানে দিগদাৰ হয়। বহুত দিন ভাঁজ কৰি তেনেকে গডৰেজত থৈ দিয়া থাকে যে, সেইকাৰণে তাকে ইস্ত্ৰি কৰি লৈছো। আৰু আজি এই ভিডিঅ'টো মানে মোৰ সোমবাৰৰে ভিডিঅ', সোমবাৰে আছিল বিয়া, কিন্তু ভিডিঅ'টো দিয়াতেহে মানে মোৰ অলপমান দেৰি হ'ল। আৰু প্ৰথমতে কাপোৰজোৰ ইস্ত্ৰি কৰি লৈছো, তাৰ পিছতে এতিয়া ওলাই মেলি গৈ থাকিম আৰু লাহেকে, আৰু দেৰিয়ে হ'ব যোৱাতে, অলপমান দেৰিকে যাম। আৰু এই কাপোৰজোৰ মোৰ জোৰোণৰ কাপোৰ, তাকে বহুদিন মানে কেতিয়াও পিন্ধাই নাই, বহুদিনতো নহয় কেতিয়াও মই পিন্ধাই নাই, তাকে বোলো আজি পিন্ধিম আৰু বিয়া খাবলৈ যাম। আৰু কাপোৰজোৰ পিন্ধি ওলাই ললো আৰু এতিয়া অলপমান চিম্পুলকে মেকআপ এটা কৰিলো। আৰু মেকআপটো কৰিব নাজানোৱে, যি পাৰো অলপ চলপ তেনেকে কৰি লওঁ। আৰু বিয়া খাব যোৱাটো মানে বাহান আহে, কাৰণ কেনেকুৱা জানেনে, লগবোৰক লগ পোৱা যাব। আৰু কলেজ যেতিয়াৰ পৰা কলেজ যোৱা মানে কলেজ কমপ্লিট হ'ল আৰু তেতিয়াৰ পৰা তেনেকে লগ পোৱা নাই। কলেজ মানে মোৰ DLED কৰা ফ্ৰেণ্ডৰ বিয়া আছিলে আৰু একেলগে DLED পঢ়া, তাৰপিছতে তেনেকে DLED পঢ়া লগকেইজনীক লগ পাম তেনেকে ভাবিলো আৰু যাম বুলি তাকে ওলাইছো। কিন্তু কি হ'ল জানেনে, কাকো তেনেকে লগে নাপালো, এজনীকে মই লগ পালো। আৰু মোৰ যোৱাতে অলপ দেৰি হ'ল বুলি গুচি গ'ল কিছুমানে, আৰু কিছুমানৰ ওলাই নহ'ল, আহিয়ে নাপালে তেনেকুৱা। আৰু মই যিহেতু বঙাইগাঁৱৰ পৰা অভয়পুৰীত বিয়া আছিলে ফ্ৰেণ্ডৰ, অভয়পুৰীলৈকে যাম। আৰু এতিয়া ঠাণ্ডা দিনৰ বতৰ, সোনকালে আন্ধাৰে হয়তো সোনকালে ঘূৰি আহিব লাগিব, মই ৰখি থাকিব নোৱাৰো। আৰু তাৰপিছতে কিছুমানে কৈছে ৰাতি আহিব, আৰু মইতো ৰাতি ইমান দূৰৰ পৰা অকলে যাব নোৱাৰো, সেইকাৰণে তেনেকে লগ পোৱা নহ'লে কাকো। বাৰু এতিয়া ওলাই মেলি হৈয়ে গ'ল, মোৰ প্ৰায় কমপ্লিটে হ'ল ওলোৱা। আৰু কাণফুলিযোৰ পিন্ধি লৈছো, আৰু গলতো এডাল চিম্পুলকে তেনেকুৱা এই কাণফুলিযোৰৰ লগতে আছিলে এডাল, তাকে পিন্ধি লৈছো। আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই, আপোনালোকে কমেন্ট কৰিব বুলি আশা থাকিল। ওলাই কৰি হৈ গ'ল, এতিয়া গৈ আছো। আৰু মানে মই ফোন কৰি আছো আহিবানে বুলি লগৰ কেইজনীক, তেনেকে এইফালে মা আৰু জেঠি বাটলৈকে থবলৈ আহিছে গাড়ীত উঠাই দিবৰ কাৰণে। আৰু মই আহি পাই গলোহি, আৰু পিলপিলিৰে অলপমান সোমাই যাব লাগে ভিতৰত, যিহেতু ঘৰ, আৰু ঘৰটো কেতিয়াওতো মই অহা নাই, সেইকাৰণে ঘৰটো বিচাৰি পোৱা নাই মানে। তাৰপিছতে আহি পাই অলপমান বহিলো, বহিয়ে ভাত খাবলৈ আহিলো। লগৰজনী এইজনীয়ে কৈছিল যে লগ পাইছো বুলি, তাই তাৰপিছতে দুইজনী ভাত খাই লৈ যাওঁ। এতিয়া আমি ঘৰলৈ গৈ থাকো, আৰু খাই বৈ হ'ল নেকি? ভাত খাই বৈ লৈ আৰু কইনাজনীকো গিফ্ট দি পেলাই এতিয়া ঘৰলৈ বুলি ওলাইছো। আৰু অভয়পুৰী কলেজৰ সন্মুখতে ৰৈ আছো গাড়ীৰ কাৰণে, গাড়ী নাহে নাহে। গাড়ী আহিলে একদম, আহি পাওঁতে পাওঁতে অন্ধকাৰে হ'ল, দেখিছেনে, একো দেখাই নাযায়, কিমান অন্ধকাৰ হৈ গ'ল। আৰু আপোনালোককতো তেতিয়া মই দেখাবই পৰা নাই ভালকে, তাকে বোলো এতিয়া আহিহে মই আপোনালোকক দেখুৱা ফুল লুকটো কেনেকুৱা লাগিছে জনাব দেই। আৰু এই কাপোৰযোৰ জোৰোণত দিছিলে দৰা ঘৰৰ পৰা, পিন্ধাটো হোৱাই নাই, বিয়া এবছৰে হ'ব হ'ল, পিন্ধাই নাই, এতিয়াহে পিন্ধিছো আজিহে। আৰু ড্ৰেছ চেঞ্জ কৰি লৈ ওলাইছো বজাৰত যাবৰ কাৰণে। বজাৰত 2-এটা বস্তু আনিব লগা আছিলে, তাৰ কাৰণে ওলাইছো। আৰু এইফালেও গাড়ী পোৱা নাই, মানে সন্ধিয়া হ'লে গাড়ী পাবৰে দিগদাৰ, ৰখি আছো। মায়ে আৰু মই ওলাইছো দুইজনীয়ে, আৰু আহি পাই গলোহি বজাৰত, মানে ট্ৰেন্সত আহিছো, ট্ৰেন্সত সোমাম, কিবা অলপ বজাৰ কৰিব লগা আছে, তাকে বজাৰ কৰি ললো, লৈ পেলাই এতিয়া বিল দি পেলাই গৈ থাকিম। আৰু
करो करो मैं वीडियो कर रही हूँ तुमको करो এবার নকৰা আৰু सफा करो बाबू सफा करो जय श्री राम करो जय श्री राम करो जय श्री राम क्या हुआ हो गया मत करो ज्यादा मत करो আৰু ওচৰতে ঘৰৰ ল'ৰা এটাৰ বাৰ্থডে আছিলে তাৰ কাৰণে বাৰ্থডেত মাতিছে তাকে ড্ৰেছ ল'ব সোমাইছোঁ দোকানত আৰু সেই সৰু ল'ৰাজনক দেখিলে যে সি মানে চাফা কৰি আছিল তাকে বোলো মই এটা ভিডিঅ' কৰি ল'লোঁ সেয়াই ইয়াৰ ঘৰ আহি পালোঁ আৰু বাৰ্থডেও খাই আহিলোঁ সেইটো মই ভিডিঅ' কৰা নাই আৰু এয়া চব ড্ৰেছ পাতি একদম চিজিল হৈ থকা নাই আৰু এই তাকে বোলো ঠিক কৰি থৈ দিওঁ এনেকৈ দৌৰা দৌৰি কৰি এনেকৈ থৈ গৈছিলোঁ বিচনাত তাকে এতিয়া জাপি জুপি ধুনীয়া কৰি থৈ দিওঁ আৰু ট্ৰেন্সত সোমাইছিলোঁ নহয় তাকে বোলো কি আনিলোঁ আপোনালোককো দেখুৱাওঁ এয়া গোটেইখিনি ঢালি লৈছোঁ তাৰপিছত এটা এটাকৈ এতিয়া আপোনালোকক দেখাই গৈ থাকোঁ এয়া মায়ে আনি ল'লে এখন চুৰ্ণি ব্লেক কালাৰত আৰু এয়া মই লৈছোঁ এটা চুৱেটাৰ কেনেকুৱা লাগিছে বাৰু জনাব দেই ডিছকাউণ্ট আছিলে বাৰু 50% আৰু এইবোৰ বোলে ৰিটাৰ্ণ নহ'ব আৰু পিছত আৰু এয়া কুৰ্তি লৈছোঁ হোৱাইট কালাৰত হোৱাইট কালাৰত তেনেকুৱা কুৰ্তি নাছিলে মোৰ তাকে বোলো এইবাৰ লৈছোঁ মায়ে পচন্দ কৰি দিলে নহ'লে মই বিচাৰি আছিলোঁ কি ল'ম পিছত মায়ে পচন্দ কৰি দিয়াতে আৰু ভালেই লাগিলে তাকে লৈ ল'লোঁ আৰু এইটো পেণ্ট আছিলে কুৰ্তিটোৰ লগত দামটো কিমান আছিলে পাহৰি থাকিলোঁ দেই মই চাবৰ কাৰণে তাৰপিছত এইটো অকল ছিংগল কুৰ্তি এটা এইটোতো 500 টকা লৈছে চাগে বেছি তেনেকুৱা নাছিলে 500 টকাই হয় এইটো আৰু তাৰপিছতে এইটো এটা কুৰ্তি ছেট কেনেকুৱা লাগিছে জনাব দেই নাপাহৰিব দেই আৰু ইয়াৰ লগতে এইটো পেণ্টটো বাৰু আজিলৈ ইমানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব